হাই ফ্ৰেণ্ডছ, মই গৌতম লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ', যিখিনি আয়ত্ত কৰি হয়তো আপুনিও সফলতাৰ উচ্চ শিখৰত উপনীত হ'ব পাৰে। সফল ব্যক্তিসকলৰ জীৱন চৰিত্ৰ অধ্যয়ন কৰিলে দেখা যায় যে তেওঁলোক সাধাৰণতে কৰ্মযোগী হয়। সদায় নতুন কিবা এটা কৰিব বিচাৰে, নতুন কিবা এটা পাবলৈ বিচাৰে আৰু তাৰ প্ৰচেষ্টাত মগ্ন হৈ থাকে। আমি কি জানো, আমি কি ভাবোঁ বা আমি কি বিশ্বাস কৰোঁ, সেইবোৰৰ কোনো মূল্য নাথাকে যদিহে তাক আমি কৰ্মৰ ৰূপত প্ৰকাশ কৰিব নোৱাৰোঁ। আপুনি কিবা এটা কাম আৰম্ভ কৰিছে আৰু লগে লগে যে তাৰ সফলতা পাব সেইটো নহয়। প্ৰথম হাৰিবও পাৰে আৰু হাৰি হাৰি জিকিব পাৰিলেহে আপুনি প্ৰকৃত সফলতা লাভ কৰিব পাৰিব। মই এনেকুৱা এজন ব্যক্তিৰ কথা ক'ম যিজনে হাৰি হাৰি সফলতাৰ উচ্চ শিখৰত উপনীত হৈছিল। এনেকুৱা এজন ব্যক্তি যাৰ শৈশৱত থাকিবলৈ ঘৰ এটাও নাছিল। পেটৰ ভোগ গুচাবলৈ সৰুৰে পৰা বেলেগৰ তাত কাম কৰিছিল। বেলেগৰ পৰা কিতাপ আনি তেওঁ পঢ়া আৰম্ভ কৰিছিল। 9 বছৰ বয়সতে তেওঁ মাকো হেৰুৱাইছিল। এনেকুৱা এজন ব্যক্তি যিজনে গোটেই বিশ্বতে দাহ প্ৰথা শেষ কৰি পেলাইছিল। সেইজনে হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্ববিখ্যাত ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকন। বন্ধুসকল, হাৰি হাৰি কেনেকৈ জিকিব লাগে সেইটো আমি তেওঁৰ পৰা ভালদৰে শিকিব পাৰোঁ। তেওঁৰ বিফলতাৰ তালিকাখন এনেকুৱা আছিল: 23 বছৰ বয়সত নিৰ্বাচনত পৰাজয়, 24 বছৰ বয়সত ব্যৱসায়িক বিপৰ্যয়, 26 বছৰ বয়সত প্ৰেয়সীৰ মৃত্যু, 27 বছৰ বয়সত স্নায়ৱিক ৰোগ, 29 বছৰ বয়সত নিৰ্বাচনত পৰাজয়, 31 বছৰ বয়সত নিৰ্বাচনত পৰাজয়, 39 বছৰ বয়সত নিৰ্বাচনত পৰাজয়, 46 বছৰ বয়সত নিৰ্বাচনত পৰাজয়, 47 বছৰ বয়সত নিৰ্বাচনত পৰাজয়। ইনামখিনি পৰাজয় বৰণ কৰিও অৱশেষত 51 বছৰ বয়সত 1860 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি। যদি আব্ৰাহাম লিংকনেও নিজৰ মনোবল ভাঙি পেলালে হয়, তেওঁক জানো আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত সবাতোকৈ জনপ্ৰিয় ৰাষ্ট্ৰপতি হিচাপে জানিলে হয়। গতিকে বন্ধুসকল, এবাৰ নহয়, দুবাৰ নহয়, হাজাৰবাৰ বিফল হ'লেও চেষ্টা অব্যাহত ৰখা আৰু হাৰি হাৰি যিদিনা তুমি জিকিবা সেইদিনা গোটেই দুনিয়া জিকিবা। বন্ধুসকল, ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।